চাকিখিনি ৰং দি আছে পুৰণা চাকিখিনি যোৱা বছৰ জ্বলা চাকি কেলেনো পেলাই দিওঁ সেইটো কাৰণে অকণমান কালাৰ কৰি নতুন কৰি দিছে নিজৰ ইচ্ছামতে কালাৰ কৰি আছে কি কালাৰ কৰি লাইটটো জ্বলাই লওঁ দেই নহ'লে একদম দেখিবলৈ বেয়া লাগিছে পোহৰলৈ আহিলে দেই 4:30মান হৈছে আজি হৈছে সোমবাৰ যিখিনি কালি বেটিয়ে কালাৰ কৰি আছিলে চাকিখিনি সেইখিনি জ্বলাম ৰেডি কৰি থৈছোঁ আৰু আপোনালোকক বতৰটো দেখাম লাইটখিনিৰ বাহিৰে আৰু অন্য একো উপায় নাই বৰষুণ মানে এনেকুৱা বতৰ পোৱা নাই ইমান বৰষুণ দিছে আজি গোটেই দিনটো বৰষুণ দিছে চাকি ইয়াতে জ্বলাব লাগিব এইবিলাকতে চাকি জ্বলাম আৰু বাৰান্দাত বাহিৰতো দিয়াৰ একো উপায় নাই আৰু আমাৰ বাইদেউ শুই উঠিছে এতিয়া বতৰ বেয়া আমি চবে শুলো অকণমান দেৰি উঠিছোনে এনেকৈ থাকক এনেকৈ ভাল লাগে হা এইটো নুনুমাই গ'ল এৰি গ'ল সেইটো এৰিয়া পাৰি গ'ল এইটো পাপা আহিলে হ'ব এতিয়া আমি নোৱাৰোঁ এতিয়া কেলৈ কান্দি দিলা কালী পূজা দেৱালী আৰু সকলোকে কালী পূজা দেৱালীৰ বহুত শুভেচ্ছা জনালোঁ সকলোৰে ভাল হওক মংগল হওক লগতে আমাৰো হওক সেয়া বিচাৰিছোঁ পোৱালিখিনিয়ে চেলিব্ৰেট কৰিব নোৱাৰিলে কাৰণ বৰষুণ দিছে মানে সেইখিনি আৰু সৰু ল'ৰা ছোৱালীখিনিয়ে চেলিব্ৰেট কৰিব নোৱাৰিলে চব ঘৰে ঘৰে সোমাই আছে উপায় নাই বৰষুণত ওলাই আহিব নোৱাৰি এতিয়া বাৰান্দাতে ঠিক আছে ভিডিঅ'টো কি দেখাম গমেই নাই পোৱা ইমান বৰষুণ কি দেখ ওলাই যাম বুলি ভাবিছিলোঁ বৰষুণত ওলাই যাবও নাপালোঁ দুলীয়াজান যাম বুলি ভাবিছিলোঁ পিছবেলা বৰষুণত ওলাই যাবই নোৱাৰিলোঁ ডেক'ৰেশ্যনৰ বস্তু কিছুমান আনিম বুলি ভাবিছিলোঁ কালিও নাপালোঁ যাবলৈ আজিও নোৱাৰিলোঁ সেয়া আজি এবাৰ এনেকৈ গ'ল আৰু তথাপি যি হওক অকণমান দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব এইখিনি মানে যোৱা বছৰৰ মম জ্বলাই শেষ নহ'ল আৰু ভাবিছিলোঁ গৈ পিনে আৰু অলপ আনিম কিন্তু যাবই নাপালোঁ বৰষুণৰ কাৰণে সেইকেইটালে কামত লগাই দিওঁ আৰু একদম ভালে লাগিছে এই ডাঙৰটো পাই জ্বলা ডিজাইনাৰ চাকিবোৰ আচলতে লেতেৰা হৈ গৈছিলে যে সেইটো কাৰণে দিয়া হৈছে এইফালে আমাৰ মাতশ্ৰী আৰু এইফালে আমাৰ ফটকা বৰষুণৰ ফটকা জলকুমাৰী কলগছ আছে এটা ফটকা আছে চিলি বম আৰু এতিয়া আমি চাহ খাবলৈ লৈছোঁ দেৱালী মিঠাই প্ৰথমতে দুৱাৰমুখৰ চাকিকেইখন দি আহোঁ এইডোখন বৰষুণ নপৰে এইখিনি আধা জুমে জনালে আৰু এতিয়া মই জনাই লওঁ ৱাও ইমান ধুনীয়া লাগিছে তেতিয়াহ'লে বান্দাত যে ধুনীয়াই লাগিছে বৰমাহঁতৰ ঘৰটো ইমান ভাল লাগিছে গোটেই সেইফালে চাৰি এনেকৈ লাইনকৈ দিলে বৰমা হাই কৈ দিয়া টৰ্চলাইটটো চলাই হাই আইতা ফটো নাই ভিডিঅ' কৰিছো বৰষুণটো ৰখিছে আৰু লাহে লাহে এতিয়া জ্বলাব পাৰি যাওঁ আমি বাৰান্দাতে দিলোঁ আৰু আমি
আমি এনেকৈ দিছোঁ আৰু বৰষুণত উপায় নাই। এইফালে বহি চব চিল মাৰি আছে বৰষুণত। ফটো নেকি मैं वीडियो देखिला ফটো ফটো কে বহুত ভাল লাগে মোৰ এটা ভিডিও করবা দে যদি মন নাই ना দুটা ঘোরা আমি বান্দাতে বহি এনজয় কৰি আছো। ফুটি থাকিব মানে ঘৰতে ফুটি থাকিব। কি কৰিবা এতিয়া? চিলি বাম ফুটাব। বম ফুটাব গৈছে বাহিৰত। সেইটো কেনেকে জানো? বমে হয় ऐसे है ये सी के है बोल নহয় নোলাই বম ফুটে জলদি জলদি আহা কি ৰো এনেকে ফুটে মানে পলুচন পলুচন ধোঁৱা দি ওলাই। বিয়াত লগা এনেই ভালে লাগে কিন্তু কি হয় জানো চৰাই চিৰিকটিৰ কাৰণে বেয়া তাৰমানে সিহঁতি বহুত কষ্ট পায়। এই হ'ব এতিয়া খিৰিকি চাব পাৰে সুবিধা কৰিছোঁ। লোকে জলবোৰে ভিডিঅ' কৰিছোঁ আৰু এই নাই। আৰু এতিয়া ৰাতি 9টা বাজিছে আৰু আমি ৰাতি সাঁজটো খাবলৈ আহিছোঁ আৰু ভিডিঅ'টো কৰিলোঁ এটা বস্তু দেখাওঁ বুলি। বেকগ্ৰাউণ্ডত দেখাই আছোঁ জমনি। আমি মানে এতিয়া ৰুটি খাম, দিনৰ মাংস আছে চ' আমি ৰুটি খাম আৰু ই ভাত খাই আছে। এইকেইখন মই দেখাবলৈ ভিডিঅ'টো কৰিলোঁ। এইখন চক ৰুটি ভাবিছোঁ ৰুটিকেইখন কিয় দেখাইছে এইকেইখনত এইখন ৰাউণ্ডে হৈছে অলপ। আমাৰ জুমে বেলিছে এখন তিনিকোণীয়া হৈ থাকিলে ট্ৰায়েংগল হ'ল, এখন চাৰিকোণীয়া হ'ল। বেলিবলৈ শিকিছে আৰু এটা লাডুকে কিমানবাৰ বেলিছে ঠিক নাই। তিনিবাৰ আমি এতিয়া খাই লওঁ। খাই পিনে কৈছোঁ ৰুটি হয় কেনেকুৱা লাগিছে খাবলৈ ভাল লাগিছে। পেটেটো মই পাইছোঁ টান টান হ'ল আৰু ঠাণ্ডা ৰুটি হ'লেও বেলিব শিকিছে আৰু গোটেই আটা মানে গোটেই পাকঘৰটো আটা হৈ থাকিলে। ভিডিঅ'টো ইয়াতে এৰিছোঁ। ভাল লাগিলে বাই বাই লাইক এটা দি দিব আজম আৰু সকলো কেমন যা